শ্ৰীৰামপুৰ চেক গেটত পুনৰ সিন্ডিকেট আৰম্ভ। আৰক্ষীৰ নিৰ্দেশনাত আৰম্ভ হৈছে এই সিন্ডিকেট। সন্মুখত ৰখা হৈছে BLTৰ একাংশ সদস্য। প্ৰতিখন ট্ৰাকৰ পৰা 500ৰ পৰা 1000 টকা সংগ্ৰহ কৰা হৈছে। সিন্ডিকেটৰ কাণ্ডাৰীৰ দাবী দিছপুৰৰ আশীৰ্বাদ আছে তেওঁলোকৰ লগত। শ্ৰীৰামপুৰ চেক গেটত এতিয়া পূৰ্ণগতিত সিন্ডিকেট চলিছে। আৰক্ষীৰ পৃষ্ঠপোষকতাত চলিছে এই সিন্ডিকেট। কেইদিনমানৰ পূৰ্বে সিন্ডিকেট বন্ধ কৰিছিল আৰক্ষীয়ে। এতিয়া পুনৰ সিন্ডিকেট আৰম্ভ হ'ল। সন্মুখত কেইজনমান BLPৰ নেতা। এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ কেইজনমান ট্ৰাক চালকৰ বক্তব্য। তেওঁলোকৰ বক্তব্যই প্ৰমাণ কৰিব প্ৰকৃততে শ্ৰীৰামপুৰত এতিয়াও সিন্ডিকেট চলি আছে। না পুলিশও আছে, পাবলিকও আছে। ওরা 50 ব্যালাইন করে গেলে তো 50 টাকা লাগবে। ওটা হ্যাঁ 50 টাকা। দালালে ধরুন 450 টাকা নিচ্ছে দালালে, আর বাইরে পিছে কাঁটা করতে 100 টাকা লাগছে। হ্যাঁ কাঁটা করা 100 টাকা। হ্যাঁ 450 টাকা। ওটা ধরুন ওই MBI বলছে, তারপর সেল ট্যাক্স বলছে যে এগুলো 450 টাকা নিচ্ছে, 450 টাকা নিচ্ছে এই যে দালাল। হ্যাঁ হ্যাঁ কাউন্টারওয়ালা। হ্যাঁ আসবার সময় লাগবে, যাবার সময় লাগবে। হ্যাঁ গম আছে আমার, গম বক্সিয়াত হৈ আইছো। হয় আপনার জৰা কাটাত দিব লাগে আপনার 230 টাকা। হ্যাঁ জৰা কাটা বুলি কয়, ওয়েস্ট বেংগল পৰে। হ্যাঁ আৰু আপোনাৰ অসমৰ কাটাত লয় 100 টাকা। হ্যাঁ আপনার তাৰপিছত মানে চেক পোষ্টত লয় আপনার 300 টাকা বা যিখিনি আৰু কাউন্টাৰে 300 টকাই লয়। সিহঁতে পাছ কৰি দিয়ে, সিহঁতে 300 টকা লয়। হ্যাঁ নাম মই আম লৈ আহিছিলোঁ, কাউন্টাৰত দিব লাগে। কাউন্টাৰে এতিয়া আপুনি MBA পাছ কৰে আৰু ইহঁতে আৰু আপোনাৰ সেল টেক্স পাছ কৰে, এই দুটা মিলি 300 টকা লয়। वो अभी आसाम आएगा तो उधर से पैसा चलता नहीं है, अभी पूरा खाली है। नहीं है अभी चेक पोस्ट पासिंग में अभी वो काउंटर में कर दिया ना। अभी बराबर पासिंग आएगा वो। अभी कितना देना पड़ेगा काउंटर में? अभी काउंटर में 1400 आएगा। 1400 काउंटर में देना पड़ेगा। हाँ काउंटर में सब घर देना पड़ेगा। अभी मेरा देना नहीं है, अभी पासिंग वाला है ना। काउंटर में अभी नंबर का पासिंग वाला है ना। पासिंग এইদৰে আৰক্ষীৰ সহযোগত শ্ৰীৰামপুৰত আৰম্ভ হোৱা টেক্সৰ নাম দিয়া হৈছে দাদাগিৰি টেক্স। এই টেক্স আদায় নিদিলে কোনো ট্ৰাক পাৰ হৈ যাব নোৱাৰে। এয়াই নেকি সৰ্বাৰ পৰিৱৰ্তনকাৰী চৰকাৰ? সৰ্বানন্দ সোণোৱালে এই সিন্ডিকেট বন্ধ কৰিব পাৰিবনে? সিন্ডিকেটৰ ভাগ সোণোৱালৰ কাৰ্যালয়লৈ অহা নাই বুলি ক'ব পৰা যাবনে? উল্লেখযোগ্য যে চৰকাৰ গঠনৰ সময়ত বিজেপিয়ে চেক গেট সংস্কৃতি বন্ধ কৰিব বুলি দাবী কৰিছিল, কিন্তু এতিয়া নিজে আৰম্ভ কৰিছে সিন্ডিকেট। ব্যুৰ' ৰিপৰ্ট, আসাম টাইমছ।